এইখিনি চুপ আদা ৰুইছিলোঁ দেখিছেনে আদা চুপ ইয়াত হৈয়ে থাকে আৰু বেছি খৰ দিলে মৰি যায়। এতিয়া বৰষুণ পৰা আকৌ ওলাইছে এনেকৈ দেখিছে। ইয়াৰ পৰা মই এতিয়া অকণমান আদা লৈ যাম। এনেকৈ কেতিয়াবা ঘৰত নাথাকিলে কিন্তু মই এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। চব ধুনীয়া হৈছে তাৰপিছত হৈ যাব এইখিনি আদা ঘৰৰ আদা বঢ়িয়া। এতিয়া মই এইখিনি এনেকৈ আকৌ দি থৈ দিওঁ। এইখিনি এইফালে আৰু চব হালধিও ৰুই থৈছিলোঁ। যিখিনি লাগে সৰু সুৰাকৈ কম বেছি পৰিমাণে মই বস্তু ৰাখিছোঁ। বহাগ বিহুত হালধি লাগে নহয়, সেইকাৰণে এই চুপিয়াত ৰুই থৈছিলোঁ। প্ৰতি বছৰে হৈয়ে থাকে। ইয়াৰ পৰা মই এতিয়া 2 পাত লৈ যাম আৰু এইবিলাক গোটেই মচন্দৰী হালধি পাত 2 আনি মই ভালদৰে এনেদৰে ধুনীয়াকৈ ঘঁহি ধুই দিলোঁ। যিহেতু বালি চালি থাকে এনে চাফাই থাকে। এতিয়া বৰষুণ পৰিছে যেতিয়া চাফাই থাকে, তথাপি মই ভালদৰে এনেদৰে ধুই ল'লোঁ। এতিয়া পাত 2 ধুনীয়াকৈ পাৰি লৈ ইয়াত মই সৰু সৰু মোৱা মাছ আনিছিলোঁ। সেই মাছখিনি ইয়াত দি দিলোঁ। এতিয়া ইয়াত মই এটা কাটি ৰখা পিঁয়াজ দি দিলোঁ। জলকীয়া দি দিলোঁ 3-4টামান ফালি দি দিছোঁ জলকীয়াকেইটা। আৰু এইখিনি দিছোঁ সৰিয়হ বটা, তাৰ লগত দিছোঁ আদা নহৰু বটা। এইখিনি দি ইয়াত জোখমতে মই নিমখ দি দিলোঁ। এতিয়া কেঁচা তেল ইয়াত দি ভালদৰে হাতেৰে ধুনীয়াকৈ সানি লৈছোঁ। হাতখন মই ভালদৰে ধুই লৈছোঁ দেই, কিন্তু হাতেৰে নাসানিলে বস্তুখিনি মিক্স নহ'ব নহয়। সেইকাৰণে ভালদৰে হাতখন ধুই এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া পাতখন মই ধুনীয়াকৈ বান্ধিম। যিকোনো ৰছীৰে বান্ধিলেই হ'ব। মই এইখিনি ভালদৰে জাপি লৈ এডাল সূতাৰে বান্ধিছোঁ। এতিয়া মই টাৱা এখনত এই টোপোলাটো ধুনীয়াকৈ পাতি দিম আৰু ঢাকনিখন লগাই দিম। তাৰপিছত যেতিয়া ঢাকনিখন খুলিম এনেকুৱা এটা সুন্দৰ গোন্ধ আহিব। হালধি পাতটো ভজা যোৱাৰ এটা সুন্দৰ গোন্ধ আহিব। সেইকাৰণে ইয়াত হালধি নিদিলেও হয়। আদা নহৰু হালধি গোটেইখিনি লগ লাগি সুন্দৰ গোন্ধটোতে মাছখিনি খাওঁ খাওঁ লাগে। গতিকে এনেদৰে মই টাৱাখনত টোপোলাটো দি ঢাকনিখন লগাই দিলোঁ। এনেদৰে কম জুইত 2-3 বাৰ টোপোলাটো উল্টাই পাল্টাই দি নমাই থ'ম আৰু আজি মই দুপৰীয়াৰ ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে এনেদৰে হালধি পাতত মাছ দি খাই পাইছেনে মোক জনাবচোন।